নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। অসম মাধ্যমিক শিক্ষা অংশত চমুকৈ সেৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ASEC উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'বনে বাতিল হ'ব সেই বিষয়ে এতিয়ালৈকে সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই যদিও আজি 17 জুন বৃহস্পতিবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ চমুকৈ CBSE উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মূল্যায়ন পদ্ধতি দাখিল কৰে আৰু 31 জুলাই তাৰিখে ফলাফল ঘোষণা কৰিব বুলি জনায়। উল্লেখযোগ্য যে কোভিড মহামাৰীৰ বাবে পূৰ্বতে CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছিল। এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ বাবে CBSE দশম শ্ৰেণীৰ অন্তিম পৰীক্ষাৰ 5টা বিষয়ৰ যি 3টা বিষয়ত ভাল নম্বৰ পাবলৈ সক্ষম হৈছিল সেই 3টা বিষয়ৰ পৰা 30% নম্বৰ লোৱা হ'ব বুলি জনায়। ঠিক একেদৰে একাদশ শ্ৰেণীৰ অন্তিম পৰীক্ষাৰ পৰা 5টা বিষয়ৰ ভিতৰত যি 3টা বিষয়ত বেছি নম্বৰ লাভ কৰিছিল সেই বিষয় 3টাৰ পৰা 30% নম্বৰ লোৱা হ'ব বুলি CBSE জনায়। আৰু বাকী থকা 40% নম্বৰ দ্বাদশ শ্ৰেণীৰ পৰা ইউনিট টেষ্ট মিড টাৰ্মছ আৰু প্ৰেক্টিকেল নাম্বাৰৰ পৰা লোৱা হ'ব বুলি CBSE জনায়। যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান নম্বৰ দিয়া পদ্ধতিটোত সন্তুষ্ট নহয় তেওঁলোকে নিজৰ নম্বৰ বঢ়াবলৈ সশৰীৰে পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব, যিটো পৰীক্ষা পৰিৱেশ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিলে অনুষ্ঠিত কৰা হ'ব বুলি CBSE জনায়। এতিয়া মূল প্ৰশ্নটো হ'ল সেৱা আৰু কাউন্সিলৰ অধীনত থকা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি হ'ব। যোৱাকালি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই জনোৱা মতে অহাকালি অৰ্থাৎ 18 জুন তাৰিখে ছাত্ৰ সংগঠন সাহিত্য সভা আৰু শিক্ষা বিভাগৰ মাজত বৈঠক অনুষ্ঠিত হ'ব। সেই বৈঠকত পৰীক্ষা অনুষ্ঠিত কৰা বা বাতিল কৰা সন্দৰ্ভত সিদ্ধান্ত হ'ব পাৰে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যিক কেবিনেটে বৰ্তমান কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি পৰীক্ষাসমূহ বাতিল কৰিবলৈ শিক্ষা বিভাগক পৰামৰ্শ প্ৰদান কৰিছে। সেয়ে কাইলৈৰ সভাখনত পৰীক্ষা বাতিল হোৱাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা বেছি আছে। যদি কাইলৈৰ সভাত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে CBSE ছাত্ৰ বা ছাত্ৰী এজনক মূল্যায়ন কৰাৰ দৰে পদ্ধতি ব্যৱহাৰ কৰি অসমৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক মূল্যায়ন কৰাত কিছু অসুবিধা হ'ব পাৰে। কাৰণ যোৱা বছৰ কোভিড মহামাৰীৰ বাবে একাদশ শ্ৰেণীৰ পৰীক্ষা কাউন্সিলৰ দ্বাৰা বাতিল কৰা হৈছিল আৰু ছাত্ৰ-ছাত্ৰীক মূল্যায়ন নকৰাকৈ দ্বাদশ শ্ৰেণীলৈ প্ৰমোট কৰা হৈছিল। বিগত সময়ছোৱাত ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল আৰু ছাত্ৰ সংগঠন আদিয়ে CBSEৰ দৰে পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই আহিছিল। কিন্তু সৰহসংখ্যক বিদ্যালয়তে ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ আভ্যন্তৰীণ মূল্যায়ন কৰা হোৱা নাছিল। ফলত পৰীক্ষা অনুষ্ঠিত নকৰিলে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন অসম্ভৱ হ'ব আৰু ছাত্ৰ-ছাত্ৰীৰ এটা শৈক্ষিক বৰ্ষ হেৰুৱাব লাগিব বুলি শিক্ষা বিভাগে জনাই আহিছিল। সেয়ে কাইলৈৰ সভাখন অতি গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচিত হৈছে। সভাখনে যাতে ছাত্ৰ-ছাত্ৰীৰ হিতে এক সঠিক সিদ্ধান্ত দিব পাৰে সেই সঠিক সিদ্ধান্তই ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলে ইমান দিনে ভুগি থকা মানসিক চাপৰ পৰা যাতে মুক্তি লাভ কৰিব পাৰে সেয়া কামনা কৰিলোঁ। পুনৰ নতুন ভিডিঅ' এটাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেলটোলৈ যদি প্ৰথমবাৰলৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ।